নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ নিবাৰণ অসম চেনেলটোলৈ। এইটো ভিডিঅ' ছাত্ৰ ছাত্ৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ। যিসকল ছাত্ৰ ছাত্ৰীয়ে হাই ছেকেণ্ডাৰী BEd এডমিশ্যন লৈছে তেওঁলোকৰ বাবে, লগতে ছাত্ৰ ছাত্ৰীসকলক এইখন এডমিশ্যন লোৱা সময়তো লাগে। ছাত্ৰ ছাত্ৰীসকলৰ এইখন থাকিলে তেওঁলোকে 1000ৰ পৰা 1500 টকা লাভ কৰিব। এই ইউনিক আইডিখনেৰে ছাত্ৰ ছাত্ৰীসকলে নিজৰ একাউণ্টত 1000ৰ পৰা 1500 টকা তেওঁলোকে কিতাপ কিনিবলৈ লাভ কৰে। আজি ছাত্ৰ ছাত্ৰীসকলক ইউনিক আইডিখন কিদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব সকলো তথ্য আপোনালোকক জনাই দিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আপোনালোকে যদি এইটো চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো বজাই দিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, লিংকত ক্লিক কৰি আপোনালোকে অফিচিয়েল ৱেবছাইটটোলৈ আহিব পাৰিব। আপোনালোকে স্ক্ৰীনত দেখিছে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন গভৰ্ণমেণ্ট অফ আছাম। আপোনালোকে এই ৱেবছাইটটোলৈ অ'পেন হৈ আহিব। পেজটো অকণমান স্ক্ৰল কৰি তলৰ পিনে যাব আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে ইয়াত 3টা গুৰুত্বপূৰ্ণ তথ্য লিখা আছে। ছাত্ৰ ছাত্ৰীসকলে ইউনিক আইডি ৰেজিষ্টাৰ কৰোঁতে তেওঁলোকৰ শুদ্ধ তথ্য দিব লাগিব আৰু তেওঁলোকে ইউনিক আইডিখন তেওঁলোকে গভৰ্ণমেণ্ট কলেজ ইউনিভাৰ্চিটিত এডমিশ্যন লোৱাৰ টাইমত তেওঁলোকে ইউজ কৰিব পাৰিব। আৰু তৃতীয়তে লিখা আছে ছাত্ৰ ছাত্ৰীসকলে ইউনিক আইডি এবাৰেই জেনেৰেট কৰিব পাৰিব। আৰু তলত এটা লাইন লিখা আছে তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুল হ'লে তেওঁলোকে ইউনিক আইডিটো তেওঁলোকৰ মোবাইল নম্বৰত তেওঁলোকে লাভ কৰিব। এতিয়া আপোনালোকে ইউনিক আইডি ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে পেজটোৰ তলৰ পিনে আহিব আৰু আপোনালোকে স্ক্ৰীনত দেখিছে গো ফৰ ৰেজিষ্ট্ৰেশ্যন। আপুনি গো ফৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিব আৰু এনেকৈ আপোনাৰ সন্মুখত ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন অ'পেন হ'ব আৰু আপুনি পেজটোৰ তলৰ পিনে আহি দেখিব পাৰ্চনেল ইনফৰমেশ্যন আৰু আপোনালোকে এই পেজটো সম্পূৰ্ণকৈ ফিল আপ কৰিব লাগিব। আৰু তলত দিয়া আছে ফাৰ্ষ্ট নেম, সেইটো বক্সত আপুনি ছাত্ৰ বা ছাত্ৰীজনৰ ফাৰ্ষ্ট নেমটো লিখি দিব। আৰু এইফালে দিয়া আছে মিডিল নেম, মিডিল নেমৰ বক্সটোত ছাত্ৰ বা ছাত্ৰীজনৰ মিডিল নেম আছে যদি ইয়াত লিখি দিব। আৰু এইফালে দিয়া আছে লাষ্ট নেম, লাষ্ট নেমৰ বক্সটোত আপুনি উপাধিটো লিখি দিব। আৰু তলত দিয়া আছে ফাদাৰ্ছ নেম, সেইটো বক্সত আপুনি দেউতাকৰ নামটো লিখি দিব। আৰু এইফালে দিয়া আছে মাদাৰ্ছ নেম, সেইটো বক্সত আপুনি মাকৰ নামটো লিখি দিব। মোবাইল নাম্বাৰ, সেইটো বক্সত আপুনি ছাত্ৰ বা ছাত্ৰীজনৰ মোবাইল নাম্বাৰটো লিখি দিব। আৰু এইফালে দিয়া আছে ডেট অফ বাৰ্থ, সেইটো বক্সত আপুনি ছাত্ৰ বা ছাত্ৰীজনৰ এডমিট কাৰ্ডখনত চাই আপুনি ডেট অফ বাৰ্থটো লিখি দিব। জেণ্ডাৰ, জেণ্ডাৰৰ বক্সটোত দিয়া আছে ডাটা লিষ্ট, আপুনি ডাটা লিষ্টত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপুনি মেল ফিমেল কি হয় আপুনি ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। আৰু এইফালে দিয়া আছে ৰিলিজিয়ন, আপুনি তলৰ বক্সটোত ডাটা লিষ্টত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা ছাত্ৰ বা ছাত্ৰীজনৰ ধৰ্মটো ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। আৰু এইফালে দিয়া আছে কাষ্ট, তলৰ বক্সটোত দিয়া আছে ডাটা লিষ্ট, ডাটা লিষ্টত আপুনি ক্লিক কৰি দিব আৰু ইয়াৰ পৰা ছাত্ৰ বা ছাত্ৰীজনৰ কাষ্টটো চিলেক্ট কৰি ল'ব। জেনেৰেল, OBC, MOBC, SC, ST যি হয় আপুনি ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। আৰু এইফালে দিয়া আছে TGL, EX, TGL আপুনি এইটো নো বুলি চিলেক্ট কৰি দিব। আৰু তলত লিখা আছে PWD আৰু তলৰ বক্সটোত লিখা আছে ডাটা লিষ্ট, আপুনি ডাটা লিষ্টত ক্লিক কৰি দিব। ছাত্ৰ বা ছাত্ৰীগৰাকী যদি বিকলাংগ হয় তেতিয়াহ'লে য়েছ দিব আৰু যদি নহয় তেতিয়াহ'লে নো দিব। আৰু এইফালে লিখা আছে ষ্টেট অফ ডমিচিয়েল আৰু বক্সটোত আছাম বুলি চিলেক্ট হৈ থাকিব। আৰু এইফালে লিখা আছে ডিষ্ট্ৰিক্ট, ডিষ্ট্ৰিক্টৰ তলৰ বক্সটোত লিখা আছে ডাটা লিষ্ট, আপুনি ডাটা লিষ্টত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ জিলাখন চিলেক্ট কৰি ল'ব। আৰু তলত লিখা আছে এক্সামিনেশ্যন এণ্ড ক্ৰছ ইনফৰমেশ্যন আৰু তলত লিখা আছে চেকিং এডমিশ্যন ফৰ, তলৰ বক্সটোত লিখা আছে ডাটা লিষ্ট, আপুনি ডাটা লিষ্টত ক্লিক কৰি দিব। আৰু ইয়াত 3টা অপশ্যন দিয়া আছে HS, UG, PG। ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে যদি হাই ছেকেণ্ডাৰীত এডমিশ্যন লৈছে তেতিয়াহ'লে HS চিলেক্ট কৰিব, যদি ডিগ্ৰীত এডমিশ্যন লৈছে তেতিয়াহ'লে UG চিলেক্ট কৰিব। মই HS চিলেক্ট কৰিম। আৰু এইফালে লিখা আছে চেকিং এডমিশ্যন ইয়াৰ ছেমিষ্টাৰ আৰু তলৰ বক্সটোত লিখা আছে ডাটা লিষ্ট, আপুনি ডাটা লিষ্টত ক্লিক কৰি দিব আৰু এনেকৈ আপোনাৰ সন্মুখত ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ বুলি আহিব। আপুনি ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লৈছে নে ছেকেণ্ড ইয়াৰত এডমিশ্যন লৈছে ইয়াৰ পৰা আপুনি চিলেক্ট কৰি ল'ব। যদি ছাত্ৰ বা ছাত্ৰীজনে যদি UGত এডমিশ্যন লৈছে অৰ্থাৎ ডিগ্ৰীত এডমিশ্যন লৈছে তেতিয়াহ'লে ফাৰ্ষ্ট ছেমিষ্টাৰ, থাৰ্ড ছেমিষ্টাৰ, ফিফ্থ ছেমিষ্টাৰ এনেকৈ আহিব, আপুনি ছেমিষ্টাৰটো চিলেক্ট কৰি ল'ব। আৰু তলত লিখা আছে লাষ্ট এক্সামিনেশ্যন পাছ, তলৰ ডাটা লিষ্টৰ বক্সটোত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা লাষ্ট উত্তীৰ্ণ হোৱা ক্লাছটো চিলেক্ট কৰি ল'ব। ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে যদি হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লৈছে তেতিয়াহ'লে HSLC চিলেক্ট কৰিব আৰু যদি হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰত এডমিশ্যন লৈছে তেতিয়াহ'লে HS চিলেক্ট কৰিব। যদি ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰত এডমিশ্যন লৈছে তেতিয়াহ'লে HS চিলেক্ট কৰিব। যদি ডিগ্ৰীত থাৰ্ড বা ফাইভ ছেমিষ্টাৰত এডমিশ্যন লৈছে তেতিয়াহ'লে UG চিলেক্ট কৰিব। আৰু এইফালে দিয়া আছে ৰেজিষ্ট্ৰেশ্যন নং, লাষ্ট এক্সামিনেশ্যন পাছ আৰু তলৰ বক্সটোত লাষ্ট উত্তীৰ্ণ হোৱা পৰীক্ষাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপুনি ইয়াত লিখিব লাগিব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লিখাৰ আগতে আপোনালোকে ওপৰত দেখিছে ইয়াত কুৱেশ্যন মাৰ্ক দিয়া আছে, আপুনি কুৱেশ্যন মাৰ্কটোত ক্লিক কৰি দিব আৰু এনেকৈ আপোনাৰ সন্মুখত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰৰ পেজটো অ'পেন হ'ব। আৰু ইয়াত 1 নম্বৰত লিখা আছে HS ফাৰ্ষ্ট ইয়াৰ, আপুনি যদি ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লৈছে তেতিয়াহ'লে আপুনি HSLCৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লিখিব লাগিব।
আৰু 2 নম্বৰত লিখা আছে HS সেকেন্ড ইয়াৰ যদি HS সেকেন্ড ইয়াৰত এডমিশন লৈছে তেতিয়াহ'লে ফাৰ্ষ্ট ইয়াৰৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো লিখিব লাগিব আৰু 3 নম্বৰত দিয়া আছে UG ফাৰ্ষ্ট সেমিষ্টাৰ এডমিশন যদি ডিগ্ৰী ফাৰ্ষ্ট সেমিষ্টাৰত এডমিশন লৈছে তেতিয়াহ'লে HS ৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো লিখিব লাগিব আৰু তলত 4 আৰু 5 নম্বৰত লিখা আছে যদি থাৰ্ড সেমিষ্টাৰ আৰু 5 সেমিষ্টাৰত এডমিশন লৈছে তেতিয়াহ'লে ডিগ্ৰী ফাৰ্ষ্ট সেমিষ্টাৰৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো লিখিব লাগিব আৰু তলত লিখা আছে বেংক একাউণ্ট ডিটেইলছ আৰু তলত লিখা আছে বেংক একাউণ্ট হোল্ডাৰ নেম তলৰ বক্সটোত ছাত্ৰ বা ছাত্ৰীজনৰ বেংকৰ একাউণ্টত থকা মতে নামটো লিখি দিব যদি ছাত্ৰ বা ছাত্ৰীগৰাকী যদি বেংক একাউণ্ট নাই তেতিয়াহ'লে তেওঁৰ মাক বা দেউতাকৰ বেংকৰ বিৱৰণখিনি ইয়াত দিব পাৰিব আৰু এইফালে দিয়া আছে বেংক নেমৰ বক্সটোত আপোনাৰ বেংকটোৰ নাম কি আপুনি ইয়াত লিখি দিব বেংক একাউণ্ট নাম্বাৰ আপুনি তলৰ বক্সটোত আপোনাৰ বেংকৰ একাউণ্টৰ নম্বৰটো লিখি দিব আৰু তলত দিয়া আছে কনফাৰ্ম বেংক একাউণ্ট নাম্বাৰ সেইটো বক্সত আপুনি আকৌ আপোনাৰ বেংকৰ একাউণ্ট নম্বৰটো লিখি দিব আৰু এইফালে দিয়া আছে বেংক IFS কোড তলৰ বক্সটোত আপোনাৰ বেংকৰ IFSC কোডটো লিখি দিব আৰু তলত লিখা আছে কনফাৰ্ম বেংক IFSC কোড সেইটো বক্সত আকৌ আপুনি আপোনাৰ IFSC কোডটো লিখি দিব আৰু আপোনালোকে পেজটো সম্পূৰ্ণকৈ লিখি তলৰ পিনে আহিব আৰু তলত আপোনালোকে ভেৰিফিকেশ্যনৰ বাবে ইয়াৰ এটা টিক চিন লগাব লাগিব আপুনি তাত টিক চিনটো লগাই দিব আৰু তলত আপুনি সাবমিট অপশ্যনত ক্লিক কৰি দিব আৰু এনেকৈ আপোনাৰ সন্মুখত কনফাৰ্ম বুলি পেজ এটা ওপেন হ'ব আপুনি সাবমিট কৰিব বিচাৰিলে পাৰমিশ্যন খুজিব আপুনি ইয়েছ অপশ্যনত ক্লিক কৰি দিব আৰু এনেকৈ আপোনাৰ সন্মুখত ৰেজিষ্ট্ৰেচন সাকসেসফুল বুলি আহিব আৰু তলত লিখা থাকিব কংগ্ৰেচুলেশ্যন ইউনিক আইডি ৰেজিষ্টাৰ সাকসেসফুলি বুলি আহিব আৰু ইফালে আপোনালোকে ইউনিক আইডিটো দেখিব লগতে ফুল নেমটো দেখিব লগতে ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো দেখিব আৰু ইফালে আপোনালোকে ডাউনলোড একনলেজমেণ্টত ক্লিক কৰি ইউনিক আইডিৰ একনলেজমেণ্টখন ডাউনলোড কৰি ল'ব পাৰিব আৰু এনেকৈ আপোনালোকে ইউনিক আইডিৰ একনলেজমেণ্টখন দেখিব আৰু আপোনালোকে লগ আউট অপশ্যনত ক্লিক কৰি লগ আউট কৰি দিব আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ